এদিনাখন এটা কণমানি ল'ৰাই এখন দোকানত কুকুৰ কিনিবলৈ গৈছিল। দোকানখনত বিভিন্ন দামৰ কুকুৰেৰে ভৰি আছিল। কোনোবাটো ৬,০০০, কোনোবাটো ৫,০০০ আৰু কোনোবাটো ১০,০০০। কিন্তু দোকানখনৰ এটা কোণত এটা কুকুৰে মনে মনে শুই আছিলে। কণমানিটোই দেখি দোকানীজনক সুধিলে, কুকুৰৰ পোৱালিটোই কিয় মনে মনে শুই আছে? তেতিয়া দোকানীজনে উত্তৰ দিলে, কুকুৰটো বিকলাংগ। কুকুৰটোৰ ভৰি দুখন একেবাৰে বেয়া। দোকানীজনে ক'লে, কুকুৰৰ পোৱালিটো এনে বহুত শান্ত, কিন্তু বিকলাংগ হোৱাৰ বাবে মানুহৰ বাবে কুকুৰটো একেবাৰে বেকাৰ হৈ পৰিছে। ইয়াক কিনোতা কোনো নাই। তেতিয়া ল'ৰাটোৱে সুধিলে, ইয়াক যদি কোনেও নিকিনে তেতিয়াহ'লে আপুনি ইয়াক কি কৰিব? দোকানীজনে ক'লে, ইয়াক চিৰদিনৰ বাবে শুৱাই দিয়া হ'ব। তেতিয়া ল'ৰাটোৱে ক'লে, মই এই কুকুৰৰ পোৱালিটোৰ লগত অকণমান সময় খেলিব পাৰিমনে? দোকানীজনে ক'লে, কিয় নোৱাৰিবা, যোৱা গৈ খেলা। ল'ৰাটোৱে দৌৰি গৈ কুকুৰটোক কোলাত তুলি ল'লে আৰু কুকুৰৰ পোৱালিটোক মৰম কৰিবলৈ ধৰিলে। কুকুৰটোৰ বহুত ভাল লাগিল, কাৰণ তাক প্ৰথম কোনোবাই কোলাত তুলি ইমান মৰম কৰিছে। তাক প্ৰথমবাৰৰ বাবে তাক কোনোবাই গুৰুত্ব দিছে। ল'ৰাজনে তেতিয়াই চিন্তা কৰিলে যে এইটো কুকুৰে সি কিনিব। অলপ পিছত ল'ৰাটোৱে দোকানীজনক ক'লে, দাদা, মই এইটো কুকুৰে কিনিম। কিন্তু দোকানীজনে ক'লে, এইটো কুকুৰ বিক্ৰীৰ বাবে নহয়। কিন্তু ল'ৰাটোৱে দোকানীজনক বহু কাকতি মিনতি কৰি ২,০০০ টকা কাউণ্টাৰত দি বাকী ৩,০০০ টকা আনিবলৈ ঘৰলৈ দৌৰি গ'ল। ল'ৰাটোৰ পিছফালে দোকানীজনে গৈ ল'ৰাটোক মাত লগালে আৰু ক'লে, মই বুজি পোৱা নাই, তুমি এই বিকলাংগ কুকুৰটোৰ বাবে কিয় ইমান টকা খৰচ কৰিব বিচাৰিছা? ইমান টকাৰেতো তুমি এটা ভাল কুকুৰে পাই যাবা। দোকানীজনৰ কথাত ল'ৰাটো একো উত্তৰ নিদিয়াকৈ তাৰ ভৰি এখন পেণ্টটো অলপমান দাঙি দেখুৱালে। ল'ৰাটোৰ ভৰি এখন নাই, ল'ৰাটো বিকলাংগ। ল'ৰাটোৰ ভৰি এখন চাৰ্জাৰী কৰা আছে। দোকানীজনে ল'ৰাটোৰ মনৰ কথাখিনি বুজিব পাৰিলে আৰু ভাবিলে, আজি সি এটা শিশুৰ দ্বাৰা এটা ডাঙৰ শিক্ষা লাভ কৰিলে। তাৰ আৰু ক'বলৈ কোনো ভাষা নোহোৱা হ'ল। তো বন্ধুসকল, কাৰোবাৰ দুখ বুজাটো এটা বেলেগ কথা, কিন্তু সেই দুখটো অনুভৱ কৰাটো আন এটা বেলেগ কথা। আনৰ দুখ অনুভৱ কৰিবলৈ শিকিব লাগে। যিদিনা শিকিবা সেইদিনা চাবা তোমাৰ মানৱীয়তা এক নতুন ৰূপ লাভ কৰিছে। বন্ধুসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।